জিতু বিয়ালৈ বুলি এইকেইজন ওলাইছোঁ। এইফালে আমাৰ হিমাংশু দা, খনিক দা, মৃদুল দা, এইফালে আমাৰ ককাইদেউ এজন। আচলতে বিয়াখন 2025 22 ফেব্ৰুৱাৰীতে আছিলে, কিন্তু মই কিছু ব্যস্ততাৰ মাজত থাকিব লগাৰ বাবে ভিডিঅ'টো দিব পৰা নাছিলোঁ। আহক তেনেহ'লে এই ভিডিঅ'টোৰ মাজলৈ আমি সোমাই যাওঁ। বিয়াঘৰ পালোহি, বিয়াঘৰ পালোহি। আমাৰ দৰা ক'ত? দৰা 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 আমাৰ দৰা আমাৰ ইয়াৰ দৰা। আমাৰ দৰা। অনুভৱ কেনেকুৱা? বিয়া পাতি অনুভৱ কোৱা? অলপ কষ্ট হয়, কষ্ট উপায় নাই, সেইটো উপায় নাই। একদম ধুনীয়া। আমাৰ এই গোটেইসকল আহিছে এনেকে। এয়া দেই, এইফালে এয়া আমাৰ মেধি বলা কইনা ক'ত? আৰে কইনাক মাতা, কইনাক এইটো কথা মজা কৈছে কিন্তু। মই একেলগে যোৰহাটৰ চাংচাৰী ওদালগুৰি মোৰ ঘৰ ইয়াৰ ঘৰ পাঠশালাতে, ইয়াৰ পাঠশালাতে যোৰহাট আৰু গ্ৰুপ ডেন্স। গানা বজাও মামি এয়া আমাৰ যিটো ৰাজ, যিটোৰ অৰ্ধাংগিনী। বাকী আমি শুভ বিবাহ মানে ৰ'বা, আমি বিবাহৰ আমি আজি শুভেচ্ছা দিবলৈ আহিলোঁ। এই সকলো আমি তেওঁলোকৰ অনাগত জীৱনটো সুখৰ হওক বুলি এই উপহাৰ হিচাপে সৰু এটা ক্ষুদ্ৰমান এটা উপহাৰ যাচিছোঁ, মৰম যাচিছোঁ। জিতুৰ বিয়া কি জয়, বিবাহ অৱশেষত নাচি কৰি ভাগৰ লাগিলে। ভাগৰ লগাৰ পিছত সকলো একেলগে খাবলৈ বুলি ওলালোঁ। ব'লক তেনেহ'লে খোৱা জেগাৰ পৰা আপোনালোকক দেখাওঁ। এতিয়া আমি খানাত বহিলোঁ। এইফালে কইনা আছে দেই, এইফালে মৃদুল দা কেনি গ'ল? এইটো মৃদুল দা, মজা। এয়া জিতু বিয়া, জিতু কেনি গ'ল? জিতু এয়া জিতু কইনা। এয়া দেই মেইন মানুহ দুজন আছে। কেনে মৃদুল দা হাই এটা দি দিয়ক। ধুনীয়া। চাণক্য কেনি গ'ল? চাণক্য নাহা কিয়া, কেনি গ'লি? মজা। সকলোৰে খোৱা বোৱা হ'ল।
খাই বৈ উঠি আমি সকলো ঘৰমুৱা হ'লোঁ। সঁচাই বহুত ফূৰ্তি কৰিলোঁ, এনজয় কৰিলোঁ। এটা বিশেষ দিন, একদম পাহৰিব নোৱাৰা দিন। আৰু কিনো ক'ম, নতুনকৈ জীৱনৰ পাতনি মেলিছে দুয়োয়ে, আৰু দুয়ো জীৱন সুখৰ আৰু সুন্দৰ হওক, অনাগত দিনবোৰ ভাল হওক, তাৰে আশা কৰি আজি ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।